গুড মৰ্ণিং বন্ধুসকল, মই বৰ্তমান গৈ আছোঁ শ্বিলং আৰু এইফালে যোৰাবাদ পাইছোঁহি। ইয়াৰ পৰা শ্বিলং প্ৰায় 80 কিলোমিটাৰ দূৰত্ব। যাত্ৰা আৰম্ভ কৰিছিলোঁ গুৱাহাটী খানাপাৰাৰ পৰা আৰু এইখন প্ৰথমখন টোল গেট পাইছোঁহি মেঘালয়ৰ। আৰু এইফালে দেখিছেনে ইমান সুন্দৰ ভিউ, লগতে আজি বৰষুণ দি আছে কিনকিনীয়া, দেখিছেনে? আৰু বহুত ঠাণ্ডা পৰিছে। যাত্ৰা আৰম্ভ কৰিছিলোঁ ঘৰৰ পৰা, মানে শিৱসাগৰৰ পৰা। ৰাতি বাছত আহিছিলোঁ ছুপাৰত। ৰাতিপুৱা খানাপাৰা পালোহি প্ৰায় 6:30মান বজাত। তাৰ পৰা টেক্সি ভাড়া ল'লোঁ শ্বিলং। মই ইয়াতে ল'লোঁ হোটেল, হোম টাউন বুলি এখন হোটেল, ধুনীয়া ৰুম, এইফালে কাউণ্টাৰ। এইপিনে काउंटर বহি আছে মালিক। आपका नाम क्या है? ओह, और ये होटल का नाम क्या है, एक बार बोल लीजिए। होम टाउन। होम टाउन होटल खनर नाम होम टाउन। इसका एड्रेस बोल लीजिए। लुमौरिया लाइमुखा ओह, नियर सेंट एडमंड्स। ধুনীয়া হোটেল। ইয়াতে মই ৰুম ল'লোঁ আজি। ৰাতিপুৱা চাহ আৰু ব্ৰেড আমলেট ব্ৰেকফাষ্ট দিয়ে, ধুনীয়া। আপোনালোকে আহিব পাৰে ইয়াত। আৰু ইয়াৰ इसका प्राइस कितना है बोलिए तो? रूम का प्राइस लोवेस्ट प्राइस 2000। লোৱেষ্ট প্ৰাইচ 2000ৰ পৰা আছে। মই আজি এই 2000টো ৰুমতে থাকিলোঁ। 3000 3500 हाँ। 4000। 4000লৈকে আছে, আপ টু 2000ৰ পৰা। ধুনীয়া ৰুমবোৰ। আৰু এইফালে ব্ৰেকফাষ্ট দিছেহি, দেখিছেনে? চাহ ব্ৰেড আৰু আমলেট দিছেহি লগত। নমস্কাৰ, মই প্ৰাঞ্জলে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ শ্বিলঙত। মানে যোৱাকালি আহিছিলোঁ, মানে ছুপাৰত আহিছিলোঁ ঘৰৰ পৰা। গুৱাহাটী আজি ৰাতিপুৱা পালোহি। তাৰপিছত গুৱাহাটীৰ পৰা শ্বিলং মানে টেক্সি ভাড়া কৰি আহিলোঁ। বৰ্তমান শ্বিলঙত আছোঁ। শ্বিলং টাউনতে এখন মানে হোটেল ভাড়া ল'লোঁ, হোম টাউন বুলি এখন হোটেলত ভাড়া ল'লোঁ। আৰু এইটোৱে হৈছে ৰুমটো। আজি ইয়াতে থাকিম। আৰু শ্বিলঙত বহুত ঠাণ্ডা পৰিছে। চুৱেটাৰ পিন্ধি আছোঁ, বহুত ঠাণ্ডা পৰিছে ইয়াত। ভাল চুৱেটাৰ আজি লৈ আহিছিলোঁ। বৰষুণো চিপচিপীয়া বৰষুণ দি আছে, বহুত ঠাণ্ডা পৰিছে। বাহিৰতো বহুত ঠাণ্ডা বৰষুণ দি আছে। তো আজি ইয়াতে থাকিম। আৰু অহাকালি চেৰাপুঞ্জী যাম। আজি যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম। আৰু শ্বিলঙৰ কুকুৰবোৰ দেখিছেনে? ৰাস্তাত ঘূৰি ফুৰিছে, ইমান শকত শকত ডাঙৰ। এইবোৰ হৈছে ৰাস্তাত ঘূৰি ফুৰা কুকুৰ। ৰাস্তাত ঘূৰি ফুৰা কুকুৰবোৰে ইমান ধুনীয়া শকত আৱত, দেখিছেনে? মই থকা হোটেলৰ আগফালৰ পৰিৱেশটো অলপ দেখাইছোঁ। স্কুলৰ ল'ৰা ছোৱালীবোৰ আহি আছে, দেখিছেনে? স্কুল ছুটি দিছে। আৰু ইমান সুন্দৰ চাফ চিকুণ ৰাস্তা, দেখিছেনে? ৰাস্তাত ফু মাৰি দিলে ভাত খাব পাৰিব, ইমান সুন্দৰ চাফ চিকুণ। আৰু আমাৰ সেইফালে হোৱা হ'লে চিপছৰ পেকেটৰ পৰা আদি কৰি মানে একদম তামোলৰ পিক পৰি থকা দেখা পালেহেঁতেন। আৰু ইয়াত দেখিছেনে ইমান ধুনীয়া চাফ চিকুণ। বৰ্তমান ৰুমৰ পৰা ভাত খাবৰ কাৰণে হোটেল বিচাৰি গৈ আছোঁ। আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশ, একদম ফৰেইন কাণ্ট্ৰিত থকা আগতে লাগিছে। ইমান সুন্দৰ চাফ চিকুণ ৰাস্তা। বৰ্তমান ৰুমৰ পৰা ওলাই আহিছোঁ, হোটেলত ভাত খাওঁগৈ বুলি অলপ ওলাই আহিছোঁ। দেখিছেনে ইয়াৰ গলিবোৰ ইমান চাফ চিকুণ, ইমান ধুনীয়া। আমাৰ ৰুমৰ পৰা ওলাই আহিছোঁ অলপ ফুৰিবলৈ। ওচৰতে এটা চাৰ্চ আছে, তালৈ আহি আছোঁ। আজি মানে চেৰাপুঞ্জী নাযাওঁ, অহাকালি চেৰাপুঞ্জী যাম। আজি ইয়াতে মানে শ্বিলঙতে আজি 3টা বাজিলে, ৰুম লওঁতে মেলোঁতে 3টা বাজি গ'ল। তো আজি মানে ফুৰিবলৈ নাযাওঁ চেৰাপুঞ্জী, অহাকালি চেৰাপুঞ্জী যাম। এইফালে বৰ্তমান গৈ আছোঁ, এটা চাৰ্চ আছে ওচৰতে, চাৰ্চটোলৈ গৈ আছোঁ ফুৰিবলৈ। ভিডিঅ'টো আপোনালোকে একদম শেষলৈকে চাই থাকিব। ফাইনেলি চাৰ্চটো পালোহি। এইটোৱে হৈছে মোৰ পিছফালে, দেখিছেনে আপোনালোকে? চাৰ্চটো ইমান সুন্দৰ। ৰুমৰ পৰা প্ৰায় 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ। ইমান সুন্দৰ চাৰ্চ, দেখিছেনে? ইমান ডাঙৰ কম্পাউণ্ড, দেখিছেনে? এইপিনে সকলোৱে ফটো তোলাত ব্যস্ত। ইমান চাফ চিকুণ
মানিব লাগিব কিন্তু ইমান চাফ চিকুণ এটা বস্তু পৰি থকা নাই আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু এইফালে দেখিছেনে ইমান সুন্দৰ পৰিৱেশ আজিলৈ বাই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম জয় আই অসম